বন্ধুসকল আজি ভিডিঅ'টোত লৈছো দুখন ইনভাৰ্টাৰ সাৰ্কিট বোৰ্ড। দুইখন বোৰ্ডে 200 হয়। মই জানাম যে এই দুখন বোৰ্ডে কোনখনে আমাৰ বেটাৰী এম্পিয়াৰটো বেছি খৰচ কৰে সেইখিনি জানাম। ভিডিঅ'টো শেষলৈ চাই থাকক আৰু দুইখন বোৰ্ডে ফ্লিপকাৰ্টত পাব, কম দামতে পাব। মই ডিসক্ৰিপচনত লিংকটো দিম, তাত গৈ চাব পাৰে। এই ট্ৰান্সফৰ্মাৰটো পাব। ট্ৰান্সফৰ্মাৰটো লাগিব 6 পৰা 8 এম্পিয়াৰ। ভিডিঅ'টো শেষলৈ চাই থাকক, শেষত সকলোখিনি জনাম কোনখন বোৰ্ডে বেছি খৰচ কৰে আমাৰ এম্পিয়াৰ। লগতে আৰু এটা কথা জনাই থওঁ, ঘৰৰ যদি সৰু ইনকুবেটাৰ আছে 100 বা 200 কণী দিব পৰা তেনেকুৱা ইনকুবেটাৰত আপোনালোকে এখন বোৰ্ডখন লগাব পাৰে। ঘৰতে বনাই কিনে নিজে কানেকশ্যন কৰি সকলোখিনি লগাব পাৰে। চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মোলৈ কমেণ্ট কৰিব, কমেণ্ট কৰিলে মই সকলো ভিডিঅ' বনাই দিম আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। যদি প্ৰয়োজন হয় বনাব পাৰে, মোলৈ কমেণ্ট কৰি জনালেই হ'ল। এনেকৈ যদি এপাতকৈ যদি ফ্লিপকাৰ্ট বা এমাজনৰ পৰা মগাই লয় তেতিয়া মানে বেছি টকা খৰচ নপৰে। আমি মাৰ্কেটৰ পৰা আনিব গ'লে বহুত টকা 4000 টকামান লয় ইনভাৰ্টাৰটোতে। এনেকৈ যদি মগাই পিনি যদি বনোৱা হয় তেতিয়া মানে 1400-1500 টকাতে বনি যায়। দুইখন বোৰ্ডে ঠিকেই কাম কৰিছে বৰ্তমান। মই চেক কৰি জানিব পাৰিছোঁ যে চেক কৰিলোঁ, হিচাপ কৰিলোঁ 8 ঘণ্টা যাব সৰু বোৰ্ডখনে। 40 এম্পিয়াৰ বেটাৰীটো হয়। 40 এম্পিয়াৰ বেটাৰী লগালে 8 ঘণ্টা যাব। তাৰপিছত এইখন এতিয়া যিখন চেক কৰি আছোঁ ডাঙৰ এখন, এই ডাঙৰ বোৰ্ডখনে 12 ঘণ্টা যাব 40 এম্পিয়াৰ বেটাৰীটোত। মই 40 এম্পিয়াৰ বেটাৰী হয় মোৰ এইটো। ভিডিঅ'টো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই দিয়া ভিডিঅ'বোৰ আগতে পাব। সকলোত থাকি ইলেক্ট্ৰনিক বা টেকনিচিয়ান ভিডিঅ' সকলোখিনি পাই থাকিব মোৰ চেনেলত। কিবা ক'ব লগা থাকিলে কমেণ্ট কৰি মোক জনাব পাৰে। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।